अस्तु महामाये श्रीपथे सुरपूजिते यशों देहि विद्या देहि शक्ति देहि नमस्ते कल्याण তোমালোকে নিজ নিজ আসন গ্রহণ করো। মই শিকোৱা সুখটোৰ তোমালোকৰ মনত আছেনে? বাৰু ল'ব কোৱাচোন তুমি। সুন্দৰ ল'ব, তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু এতিয়া তুমি কোৱাচোন। তুমিও দেখিছো খুব সুন্দৰকৈ মনত বাৰু কোৱাচোন কথা। এইয়া কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰ। বাৰু ল'ব কোৱাচোন মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰনো কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত। কোৱাচোন এই ৰামায়ণৰনো কোন কাণ্ডৰ বাল্যকাণ্ড ৰামায়ণৰ বাৰু এইটো তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব। ৰামচন্দ্ৰ ৰজা আৰু ৰজা সকলোৰে বাৰু এইবিলাক কথা তোমালোকে পাছত যিহেতু তোমালোক ধৰা ক্ষত্ৰিয়ৰ পুৰুষ গতিকে শস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধৰ কৌশল জনাটো তোমালোকৰ বাবে অত্যন্তই প্ৰয়োজন। সেই হেতুকে মই তোমালোকক প্ৰথম দিনৰ পৰা ভিন্ন ভিন্ন যুদ্ধ আদি কৌশলখন দেখুৱাই সেই হেতু বাচকত আজি তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। প্ৰথমে মোৰ সন্মুখত মই দেখুওৱা ধনু বিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন। এতিয়া তোমালোকক মই কেইটামান বাহু যুদ্ধৰ কৌশল দেখুৱাম। তোমালোকে ভালদৰে আয়ত্ত কৰিবা।
চেষ্টা কৰি চোৱাচোন। তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছে। মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিব এই জগতৰ একোজন মহাযোদ্ধা। এতিয়া কুটিৰত গৈ খন্তেক বিশ্ৰাম সামান্য দুটি বালকে কোচ পালেনে কঠিন বিক্রম এবার মাত্র দেখুৱাই দিলেই কাৰ্যত কৰে ৰূপায়ণ। নহয় মই পাহৰিছিলো, নহয় এওঁলোক সাধাৰণ মনুষ্য। প্ৰভু ৰামচন্দ্ৰৰ ৰক্তদান শিৰে শিৰে হৈ প্ৰবাহিত। দেৱী জানকীৰ আশীষ যাৰ শিৰৰ ভূষণ। তেনে ক্ষেত্ৰত আপোননো কিবা সম্ভৱ। ধন্যবাদ দেৱী, ধন্য হ'ল তোমাৰ জীৱন। যাওক নিজ কৰ্মত মই হওঁ।